হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি যিহেতু গৰু বিহু, মই বহুত সোনকালে উঠিলোঁ আজি ৰাতিপুৱা, আৰু এইফালে চব বেলিটো ইমান ধুনীয়াকৈ ওলাইছে। কুলি মাত শুনাৰ পিছত, যিহেতু আমাৰ ঘৰত গৰু নাই, আমাৰ দাদাহঁতৰ ঘৰত আছে, মানে বৰ্তাহঁতৰ ঘৰত, যিহেতু এইটো পৰম্পৰা হয়, পোৱালীক লৈ গ'লোঁ ৰাতিপুৱা দেখুৱাবলৈ। এইদৰে গা ধুওৱা হ'ল আমাৰ। তাৰপিছতে এইকেইটা গৰু গা পা ধুই মেলি এইফালে ভতিজাজনীয়ে চাট মাৰিছে। এইখিনি সময় যে বিৰাট জমনি হৈছিলে। পোৱালি ভয়ে ভয়ে গৈছে, মই কৈছোঁ যে লাও খা বেঙেনা খা, কিন্তু সি নকয়, কিন্তু মাৰাটো মাৰিছে আৰু। তেতিয়া আমাৰ দাদাই কৈছে, তই যদি নকওঁ সি বাঢ়িব কেনেকৈ। সেইভাগে তাক দেখাইছোঁ আৰু, যদিও নিজৰ ঘৰত গৰু নাই, যিহেতু পৰম্পৰাটোতো তাক দেখাব লাগিব, তেতিয়াহে সি শিকিব বা বুজিব। তাৰপিছত এইদৰে আমি গোটেই পৰিয়ালখিনিয়ে মিলি এইফালে নবৌ চবেই চাট তাত মাৰিলোঁ গৰুক। তাৰপিছতে নতুন পঘা চঘা পিন্ধাই মেলি দানা চানা দিব, তাৰপিছত সিহঁতক পথাৰলৈ মেলি দিব। তাৰপিছতে এইফালে পোৱালীয়ে ভাল পালে আৰু মাৰি মেলি। তাৰপিছতে মই ক'লোঁ অকণমান ৰৈ দিয়াচোন, ফটো এখন মাৰি দিওঁ। নাই, নেমাৰে। বিছনাৰ পৰা উঠাই যেনে তেনে আনিছিলোঁ, সেইকাৰণে এইভাগে আহিলে আৰু। তাৰপিছতে এইখিনি চাটৰ বস্তুখিনি যি লাগে, লাও বেঙেনা, তাৰপিছতে যিহেতু গৰুক মাখিয়তী মাৰে, যাতে অনাগত বছৰটোত বা চৰিবলৈ গ'লে তাৰ গাত মাখি পোক আদি নপৰে, এইভাগে নিয়ম আৰু। এইভাগে দাদাই কৰিলে, কৰি মেলি গৰুখিনিক মেলি দিলে। তাৰপিছতে যিহেতু আজি পৰম্পৰা, কণী যুঁজ, ভায়েকৰ লগত ককায়েক দুয়োটাই আহি মেলি কণী যুঁজালেহি। যিহেতু পোৱালীয়ে নাজানে, তথাপিও অকণমান আৰু ফূৰ্তিতে দেখাইছোঁ, শিকাইছোঁ তাক বস্তুখিনি। তাৰপিছতে সিও মাৰিলে। এইফালে মোৰ হাতখন জেতুকা দেখিছেনে। তাৰপিছতে কণী যুঁজাই মেলি তেহেঁতিও ঘৰলৈ গ'ল, আৰু আমিও ৰেডি কৰিলোঁ আমাৰ জলপান খাবলৈ আজি। এয়া আমাৰ আজি জলপান। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু ৰঙালী বিহুৰ